ये सिर्फ जंगल नहीं, हम सबका घर है। अब अपना घर नहीं खोना चाहता। পৃথিৱীখনেই হ'ল জীৱ জন্তু আৰু মানৱ জাতিৰ একমাত্ৰ আৱাসস্থল। ইয়াৰ আনুমানিক বয়স প্ৰায় 4 বিলিয়ন। পৃথিৱী হ'ল জীৱৰ বসবাসৰ বাবে একমাত্ৰ গ্ৰহ। সৃষ্টিৰ দিনৰে পৰা ইয়াৰ পৰিৱৰ্তন হৈ আহিছে। এইখনেই হ'ল ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰৰ পৰা অৰুণাচল সীমান্তলৈ বিস্তৃত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই। বৰ্তমান সময়ত এই ঠাইডোখৰ বহুকেইটা জনগোষ্ঠীৰ আৱাস কেন্দ্ৰ। ইয়াত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ লগতে ভিন্ন প্ৰজাতিৰ মূল্যৱান গছ গছনি পোৱা যায়। এতিয়া আমি দেখাবলৈ গৈ আছোঁ বৰ্ষাৰণ্যখনৰ ওপৰত নিৰ্ভৰশীল এখন সৰু গাঁৱৰ বিষয়ে। ইয়াত বাস কৰা মানুহবোৰৰ প্ৰথম জীৱিকা মৎস্য, কিয়নো দিহিং নৈখন অতি ওচৰতে অৱস্থিত। আজি মাছ এজনেও নাপালো দেই, নাকেই বেয়া। দ্বিতীয়তে ফল মূল বিক্ৰী কৰি ভাত মুঠি গোটায়। ৰমেন, বজাৰ কেনেকুৱা? বজাৰ ইমান ভাল নহয় আজিকালি। হাবিত দেখোন ফল মূলবোৰ নাইকিয়া হৈ গৈছে। তোৰ বজাৰ কেনে? জালতো মাছ নুঠা হ'ল, আৰু কালি টাউনীয়া মানুহে আহি পিনি গোটেই বিলখন সিঁচিলে আৰু মাছবোৰ লৈ গ'ল। একেই গতি হৈছে। কি কৈছে? এইফালে এইফালে কথা এটা আছে, বৰ ডাঙৰ কথা। এইফালে জৰুৰী কথা। খৰিখিনি এইখিনিয়ে ধৰক। শুন আকৌ, কাইলৈ আমাৰ গাঁৱলৈ ডাঙৰ ডাঙৰ ঠিকাদাৰ আহিব আৰু লগতে JCB আৰু কেং লৈ আহিব। কিন্তু কিয়? এই আমাৰ ইয়াত যে আছে গছ গছনি আৰু নদ নদী, সেইবোৰ গছ গছনি কাটি আৰু নদ নদী পুতি ইয়াত বোলে কিবা ডাঙৰ কোম্পানী বনাব। আমাৰ ইয়াত তেল ওলাইছে হেন। বহুত দুখ লগা কথা ন। হয়, এইবোৰ গছ গছনি থাকিলে আমি থাকিম ক'ত? আমাৰতো এইখনেই জীৱন মৰণ আৰু ইয়াতে থাকিব লাগিব আমি। এইটো অঞ্চলতে ইমান দিন আছিলোঁ জীয়াই। চৰকাৰেতো বেয়া কাম কৰিছে হয় নাই? কয়লা খননৰ বাবে গছ গছনি কাটিব নালাগে কেতিয়াও। বাৰু এইবোৰ কথা বাদ দে। এতিয়া কি কৰিব পাৰিম, কেনেকে কাৰ্যটো ৰোধ কৰিব পাৰিম সেইটো ভাবিব লাগে। ব'ল সেইখিনি লৈ ল। তাত 3খন JCB লাগি আছে বিল পুতাত। যদি এইবোৰ ডাঙৰ গছবোৰ আমাৰ JCB আনি উখালি দিম, তই সৰু চফা কৰি পেলা। সৰু চফা কৰি দে। এইবোৰ অকণমান সেইবোৰ চফা কৰি দে অলপ। ছাৰ, আপোনাৰ ভৰি হাতে ধৰিছোঁ, আপুনি গছ নাকাটিব। আমাক জীয়াই থকা ঠাইডোখৰ আপুনি ধ্বংস নকৰিব। গছ গছনি কাটি আৰু বিল পুতি নেপেলাব। গছ গছনি কাটি পেলালে আৰু বিল পুতি পেলালে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ এটা ধ্বংস। এই গছ গছনি কাটিবলৈ মোৰ মন নাই, কিন্তু এইটো এটা চৰকাৰী নিৰ্দেশ, সেইবাবে আমি কৰিবলগীয়া হৈছে। গছ নাকাটিব, দৰকাৰ হ'লে আমাকে কাটক। গছ নাকাটিব। আমাৰতো অৰ্ডাৰ আহিছে। গছ কাটিব নিদিওঁ, আমাক কাটক। গছ কাটিব নিদিওঁ। নাই, গছ কাটিব নিদিওঁ আমি। গছ কাটিব নিদিওঁ, আমাকে কাটক। গছ কাটিব নিদিওঁ। নাই, গছ কাটিব নিদিওঁ।
ককাইদেউসকল, ভাইসকল আৰু মোৰ বয়োজ্যেষ্ঠসকল সকলোৱে গম পাইছোঁ যে এতিয়া আমি থকা অঞ্চলটো মানে দিহিং পাটকাই অঞ্চলটো এতিয়া বিপদৰ সন্মুখীন হৈছে। আমাৰ এই জীয়াই থকাৰ জীৱিকা হৈছে এই অঞ্চলটো। গতিকে এই অঞ্চলটো আমি কেতিয়াও ধ্বংস হৈ যাবলৈ দিব নোৱাৰোঁ। এতিয়া আমি ভৱিষ্যত প্ৰজন্মৰ বাবে চিন্তা চৰ্চা কৰিব লাগিব। গতিকে এতিয়া আমি বহি থকাৰ সময় নহয়, প্ৰতিবাদ কৰা উচিত। গতিকে কালিলৈ পুৱা 7 বজাত সকলোৱে সমবেত হৈ একেলগে প্ৰতিবাদ কৰিব লাগিব। আজিলৈ সভা ইমানতে সামৰণি কৰিম। দিহিং পাটকাই বচাও, জীয়াই থাকিবলৈ হ'লে জীৱিকা বচাও। এই সংগ্ৰাম চলিছে, আমাৰ দাবী, আমাৰ দাবী। আমি ওলাই আহিলো জানি এতিয়া ৰাতি শুনি সমাগত পুৱাৰ খবৰ আমি ওলাই আহিলো জানি এতিয়া ৰাতি শুনি সমাগত পুৱাৰ খবৰ ৰাইজকো আনিবলে উলিয়াই ৰাইজকো আনিবলে উলিয়াই এনেদৰেই প্ৰতিবাদ কিছুদিনলৈ অব্যাহত থাকিল। চৰকাৰে একো গুৰুত্বই নিদিলে। গাঁওখনৰ ভৱিষ্যতৰ কথা চৰকাৰে অলপো ভাবি নাচালে। নাই, ইমান প্ৰতিবাদ কৰিলোঁ, চৰকাৰে তথাপিতো নুবুজিলে সাধাৰণ জনতাৰ দুখ কষ্টৰ কথা। চৰকাৰখনকনো কৈ কি লাভ? অকল পইচাৰ কথা চিনি পায়, পইচাহে চিনি পায় অকল। সাধাৰণ জনতাৰ দুখ কষ্ট সিহঁতে বুজি নাপায়। চৰকাৰে এবাৰতো বুজি পাব লাগিছিল, এবাৰতো আমাৰ কথা শুনিব লাগিছিল, আমাৰ ভৱিষ্যতৰ কথা ভাবিব লাগিছিলে। হয় হয়, এতিয়া চাচোন বাৰু, গছ গছনি বিল পুতি সকলো শেষ কৰিলে আৰু কিছুদিনৰ পাছত এই অৰণ্য সকলো শেষ হৈ যাব। সেয়া এইফালে চা, নৈখন আধাটো পুতিলেই আৰু অলপ দিনৰ পাছতে সকলো শেষ হৈ যাব। হয় হয়, সেইফালে গছ গছনি কাটি আদায় কৰিলে। এনেদৰেই দিহিং পাটকাই অঞ্চলটোৰ পৰা খনিজ সম্পদ অন্য ঠাইলৈ ৰপ্তানি কৰি কৰি এটা সময়ত এই অঞ্চলটোত খনিজ সম্পদ শূন্য হৈ পৰিল। কিন্তু সেই সময়ত ধ্বংস কৰা গছ বনবোৰ এতিয়াও হৈ নুঠিল। খুব গৰম উঠিছে, ইমান ৰ'দ, ছাঁ ল'বলৈ গছৰ ছাঁ এখনো নাই। আগৰ দৰে গছবোৰ নাইকিয়া হ'ল, পিয়াহো লাগিছে, সেইটোতো শুকাই গৈছে, পানী অকণো নাই খাবলৈ আগৰ দৰে। ইমান অশান্তি হ'ল, কিনো কৰিলে আৰু এইবোৰ কয়লা খননৰ নামত যিবোৰ সাধাৰণ এনেদৰেই মানুহৰ অৱস্থা দিনক দিনে বেয়া হ'ব ধৰিলে। এফালে অক্সিজেনৰ অভাৱ, আনফালে পানীৰ হাহাকাৰ। লাহে লাহে গাঁওখনৰ জনসংখ্যা কমি আহিল। মৰিশালী সদৃশ পৰিৱেশ হৈ উঠিল কিছুদিনৰ পাছত। ইমান খান্দিলোঁ, পানী এটুকো নাপালোঁ। সিটো আমাৰ ঘৰো নহয়নে? হঠাৎ কেনেকৈ মৰিল? কত সপোন যেন ভাগি গ'ল, কত প্ৰায়বোৰ জীৱ জন্তু অক্সিজেনৰ অভাৱত মৰি গৈছিল। বহুতো চৰাই চিৰিকটি বিলুপ্ত হৈ গৈছিল। লাহে লাহে জীৱ জন্তুবোৰ মৰি নাইকিয়া হৈ গ'ল। গাঁওখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। জীৱ জন্তুকে ধৰি মানুহ এজন পাবলৈ নাইকিয়া হ'ল। এটা সময়ত সেই অঞ্চলটো ধৰাৰ পক্ষত নিঃশেষ হৈ গ'ল।
Departing finally here.